ভাবি এইখিনি ক'লে ভাল গতিকে তাৰ ভিতৰত আমি কিবা এটা ডিছকাউণ্ট কৰিবই লাগিব সেইটো কথা নহয় আমি 10,000 তাতে দিছোঁ 15,000 সিহঁতে ফিক্স কৰিছে সিহঁতৰ লগত যদি আমাৰ যোগাযোগ নাই তো সিহঁতৰ মতত আমি কেনেকৈ চলিম হা নাই নাই বিশাল সেইটো কথা নহয় সিহঁতৰ লগত যদি আমাৰ যোগাযোগ নাই আমি ইউনিয়ন এক্সট্ৰা কৰি আছোঁ তো আমি সিহঁতৰ নিয়মত কিয় চলিম হা কি কয় আপোনালোকে তো আপোনালোকক আমি ৰেহাই কিবা এটা দিম সেনেকুৱা কথা নহয় যে 15,000 টকা দিব লাগে সেনেকুৱা নহয় কিন্তু এটা সময় দিম আৰু তাৰ ভিতৰত কিবা এটা ৰেহাই দিম সেইটো ফটকৈ মুখ বিচাৰিলে দিব নোৱাৰিম মই আমাৰ ইউনিয়নৰ ড্ৰাইভাৰবিলাকৰ লগতো আৰু বিচাৰৰ লগতো মানে কাজিয়াটো ৰাখিব বিচৰা নাই তেখেতেও দুখ নাপাওক আপোনালোকেও দুখ নাপাওক মই এটা মাজত কৈ আছোঁ বস্তুটো যে 12,000 টকা এটা কৰা যাওক কিস্তি কৰা যাওক পানীৰ পৰা আমি মাছবাট যেতিয়া যাওঁ 50 টকা ল'ম লামাবাৰী যদি আহে তেনেহ'লে 30 টকা লামাবাৰীৰ পৰা যদি মাছবাট যায় বা টাৰ্ণিঙৰ পৰা মাছবাট যায় 30 টকা আহোঁতে বি এনেকেই হ'ব আৰু এই যে লোহাগেটটো তাৰ পৰা 40 টকা মাছবাট কিন্তু লামাবাৰী আহিলে 20 টকা তাৰপিছত কিবা স্কুলীয়াটো মাছবাট যদি যায় 30 লামাবাৰী আহিলে 20 টকা হ'ব না ঠিকে আছে না আৰু আপোনালোকৰ নিজৰ ডিউটি হয় নিজৰ অলপ দায়িত্ব লওক